পাৰ্বত্য জিলাৰ বিধানসভা সমষ্টি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ হাওৰাঘাট সমষ্টিৰ প্ৰাৰ্থী দৰসিং ৰংহাঙৰ হৈ ল্যাংলক্সত বিকাৰ নিৰ্বাচনী প্ৰচাৰ সভা বুকাজান বিধানসভা কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ হৈ নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে কেছ একে ধৰি কেইবাটাও কাৰ্বি জাতীয় সংগঠনে হামৰেনত কংগ্ৰেছ দলৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সভা জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে ক্ৰামচাকে ধৰি বিশিষ্ট নেতাসকলৰ প্ৰাৰ্থী আগষ্টিন ইংহিৰ হৈ নিৰ্বাচনী প্ৰচাৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ৰাণীতি মুংপি এতিয়া আগবাঢ়িছো প্ৰথমটো খবৰলৈ পাৰ্বত্য জিলাৰ বিধানসভাৰ সমষ্টি বিজেপি নিৰ্বাচনী প্ৰচাৰ সভা হাওৰাঘাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দৰসিং ৰংহাঙৰ ল্যাংলক্সত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ আকাশী জানেৰে গৈ অংশগ্ৰহণ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু হৰেন সিং বে বিধানসভা নিৰ্বাচন নিৰ্দিষ্ট তাৰিখলৈ আৰু দিন চেৰেক বাকী শাসকীয় দল বিজেপিয়ে হাওৰাঘাট সমষ্টিৰ প্ৰাৰ্থী দৰসিং ৰংহাঙক বিজয় কৰি তুলিবলৈ আজি ল্যাংলক্সত অনুষ্ঠিত কৰে বিশাল নিৰ্বাচনী প্ৰচাৰ সভা কেইবা সহস্ৰাধিক সমৰ্থক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই নিৰ্বাচনী প্ৰচাৰ সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সাংসদ হৰেন সিং বে কাৰ্যবাহী সদস্য ক্ৰমে ৰাজু টিছো লুনসিং তেৰণ আৰু টিফু বিধানসভা সমষ্টিৰ প্ৰাৰ্থী বিদ্যা সিং ইংলেঙে অংশ লয় ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে প্ৰাৰ্থী দৰসিং ৰংহাঙৰ হৈ ভোটাৰ ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ভাৰতীয় জনতা পাৰ্টি চৰকাৰ দল আৰু চৰকাৰ একেলগে মিলিজুলি আমি সেই 3.5 বছৰত যেটো কাৰ্বি আংলং উন্নয়নমূলকৰ যেটো পূৰণ হৈছে 30টা বছৰৰ কংগ্ৰেছ আৰু এছডিচি শাসনৰ অমলতকৈ সেই 3.5টা বছৰত ৰাইজে দেখিছে সেইটো তুলনা কৰিব নোৱাৰে গতিকে ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু সহযোগিতা দিছে আৰু কোভিডৰ মাজত লকডাউনৰ সময় এটো আমি টিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টি দল আৰু চৰকাৰ মিলি ৰাইজক যেটো আমি সহায়তা কৰিছে বিনামূলীয়া চাউল দিয়াৰ পৰা আৰম্ভ কৰি বিনামূলীয়া দাইল নিমখ আলু আৰু বিনামূলীয়া চাউলটো প্ৰত্যেক পৰিয়ালৰ আমি দিছোঁ জাতি বৰ্ণ ধৰ্ম আমি চোৱা নাই সকলো জাতি জনগোষ্ঠীটো আমি দিছোঁ আমি ৰাজনীতি খেলা নাই ৰাইজক আমি সেৱা কৰিছোঁ তাৰ কাৰণে ৰাইজে আমাক আশীৰ্বাদ দিব বুকাজান বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ডক্টৰ নুমৰ মমিনৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতি সমৰ্থকে নামিছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত জপৰালাংছত এক বিশাল নিৰ্বাচনী প্ৰচাৰত সভাত কাৰ্বি ছাত্ৰ সংগঠনকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰি ভোটাৰ ৰাইজক নিজৰ বহুমূলীয়া ভোট কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিক প্ৰদান কৰিবলৈ আহ্বান কৰে KSYC Sakas KSYC UPDS Welfare Society KFA আদি কেইবাটাও জাতীয় সংগঠনে কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিক জয় কৰি তুলিবলৈ নিৰ্বাচনী ৰণক্ষেত্ৰত নামি প্ৰচাৰ তুংগত তুলিছে বিজেপি প্ৰাৰ্থী গৰাকীক হৰুৱাবলৈ কাৰ্বি জাতীয় সংগঠন জিলা কংগ্ৰেছৰ নেতাৰ উপৰিও নিখিল ভাৰতীয় কংগ্ৰেছৰ নেতা অনিৰুদ্ধ সিং নৱাজ খান প্ৰমুখ বিয়াগুম নেতা অংশ লয় ৰতন ইংতিৰ নিৰ্বাচনী প্ৰচাৰ সভা প্ৰত্যেক ফেমিলিয়ে 16 লাখ টকা পাম বুলি কৈছিলে টকা ক'ত গ'ল ডিমনিটাইজেশ্যন সময়ত আৰু দ্বিতীয় কথা ইয়াত আৰু 2 crore ফেমিলি সকলক ইউথ সকলক সংস্থাপন দিব চাকৰি দিব আমি চাকৰি পাইছো নেকি Ajat tawe lapenan para bangke da autonomous state alam the bangke cuki damtang MP biren Horen Singh B alang li parliament along kaning jedu na hotu pen masih klang da retain sinanga pido ne tungge autonomous state kitiun aja ko ngawe lapen nang tung Karbi Anglong phale na bipe chot kali ne tumke all India long ta state ka creation agenda hi pu paklang alo lasi don marlia tum no na botai ili tuma bangke kapre election hura son kali no na botaya bangke kaprega tumateng bangke manike hem afan mansi hem gachi kimye fansi election ki yokdun mane bangke ali ka we fansi election ki yokdun ko mane bangke sakuri ki long je fansi election ki yokdun je fan kidun boy phir sita ili tuma hin kana bangke no na botaya bangke ali sakuri hem gachi kim benan parte
Karbi Longri ilitum Chinai kom thekima thekthema la soalam the bangsi nona botaya election bangke ilitum mathananko bisa kurisil je Congress sai bea asile durniti asile amio koisu Congress sai bea durniti hoy sitame la sopen tayar pora ভাল এটা সরকার আনিম যে সরকারে আমি পরিবর্তন আনিব পাৰো হে পরিবর্তনে রাজ্যৰ দৰিদ্ৰ শ্ৰেণী সকলক চিন্তা কৰিব পাৰো হে শ্ৰেণী সকলক এই চিন্তা আইয়া পরিবর্তন আমি আনিম লাসো আলাম ঠিক তুমটা মাথা দাক চিলার যে ফানি তুমটা নিংথে বিজেপি পার্টি তুমটা পো ডাঙৰ দেখি থেতান ৰেলি লং নে তুম অটোনমাস ষ্টেট নাং পিপো কাৰ্বি আংলং কিবা আংলতে অটোনমাস ষ্টেট নাং পিপো বুছে আপতাই তিনটা কানিং যেটো তে পিনি আজি অসমীয়া জাতিত তেওঁলোকে প্ৰতাৰণা কৰা নাই অসমত জাতি জনগোষ্ঠী সকলক তেওঁলোকে প্ৰতাৰণা কৰা নাই ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৈঠালাংছ বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰাৰ বাবে কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে প্ৰাৰ্থী আগষ্টিন ইংহিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে কামছা পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য সিং তেৰণ প্ৰচাৰ সভাত সদূৰ ছত্তীশগড়ৰ যুৱ বিধায়ক ৰামকুমাৰ যাদৱো অংশ লৈ প্ৰাৰ্থী আগষ্টিন ইংহিৰ হৈ ভোটাৰ ৰাইজৰ ইংহিক ভোটদান কৰিবলৈ আহ্বান জনায় আনফালে জিলা কংগ্ৰেছৰ সভাপতিয়ে ভাষণ প্ৰসংগত মন্তব্য আগবঢ়াই কয় যে নিজৰ ছচেং সমষ্টিতে বিজেপি প্ৰাৰ্থী ৰূপসিং তেৰণে পৰাজয় বৰণ কৰিব প্ৰাৰ্থী আগষ্টিন ইংহিয়ে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে যে ২০ নং বৈঠালাংছ সমষ্টিত এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত ২০ নং বৈঠালাংছ পেনবাংকে Kongres hayat lupuke lage pinia mai pensi lardak pensi ni ponlo aku nelike rat fan kache songa joine si bang hai kamanta nelifan ang tiket pilo nelifan jong si bisnong boithalangso rat atum kaching hondo mate ahir jume pidun pulote jong si neli MLA mandet pulote la bisnong boithalangso hawar angkang arlo a development I scheme do an pipima kesung gedo constituency wise neli humri dampo la constituency wise alang ko pipima ili tuma rada tum ke phona la hai kadu gabe alam ili tuma leader sapen chingwai chingsai si neli development scheme deng pon popusi neli lamchak pikang neli nomination jogje frang tanan ituma news channel athengno ningjelo je noning phoi bangke rada tum ta chichini pamelo je BJP ko pima ke claim la sinoning phoi bangke 20,000 a vote pen 500 se 20,000 pa 25,000 ongdung a vote pen pahai po pusineli ningche thelo bisnong boithalangso arat pha হামিনা প্ৰাখুণ্ডৰ ৰিপৰ্ট কাট নিউজ এপিএচআৰচিৰ দলত ব্যাপক গৰাখহনীয়া যোৱাবাৰৰ নিৰ্বাচন এপিএচআৰচিৰ হৈ কাম কৰাৰ লগতে সমৰ্থন আগবঢ়োৱা তাই ইকপি লাংচাৰ তৰাংগাঁও ৰাইজে এবাৰ বিজেপি প্ৰাৰ্থী ৰূপসিং তেৰণকে সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে নিজে আগবাঢ়ি গাঁৱলৈ গৈ এইসকলক লগ ধৰি আদৰণি জনায় পাহাৰে কন্দৰে পদুম ফুলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বিজেপি দলক সমৰ্থন আগবঢ়াইছে ৰংখাং পৰিষদ সমষ্টিৰ অন্তৰ্গত তাই ই কপি তেৰাং গাঁৱৰ ৰাইজে গাঁওখনৰ সৰ্বমুঠ ২৮টা পৰিয়ালে বিজেপিত যোগদান কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰাৰ খবৰ লাভ কৰাৰ লগে লগে স্বয়ং বৈঠালাংছ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপসিং তেৰণ আৰু সমৰ্থকে হিলদল ভাঙি গৈ গঞা ৰাইজক আদৰণি জনায় উল্লেখ্য যোৱাবাৰ নিৰ্বাচনত এই অঞ্চলৰ পৰা জেআই কাঠাৰ দলৰ প্ৰাৰ্থীয়ে ভোটত জয়লাভ কৰিছিল কিন্তু এইবাৰ সমূলঞ্চে মুদা মৰিল বুলি ক'ব পাৰি যদিও সময়তে ক'ব পৰা যাব ভোট প্ৰকৃততে বিজেপি প্ৰাৰ্থী নে আন কোনো প্ৰাৰ্থীৰ পকেটত যায় আনহাতে গাঁৱৰ স্থানীয় নেতাই সাংবাদিকৰ আগত মতামত ব্যক্ত কৰা মতে অঞ্চলটোৰ লগতে গাঁৱৰ ৰাইজৰ উন্নয়নৰ বাবে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ningi the bangke la pehlo je ini tum pen thek muchari muchan bang pen chingki chingwai ma selang ni tum pen biddi sore long lo mat
ruling party long ke du na bang si le tum son son investa development ahin bang ta ke long nun ji na son si tum sini dam la hai ke dam tang sam me dang ni tum lang chart rang rong bang ke development ahin ma bi pin la na son le ma si ke dam tang mang là cái thảo luận chia đồn bằng cái đòn rap bằng bông po hai ta hai đồn chết bữa tiệc rap pon po là xong xin thế đồn lo sao mẹ lang li hai đồn nó đen mà si năng cái rap ye con về đó lo mà xin bằng cái tụm BJP ruling party long bằng si cái đồn bằng lang li cái thảo luận xin tụm chia rap chỉ đồn lo mà si lang li chắc số tika long mà polling mà cái hai đứa là hết sao mẹ long mà prek bằng ở đây lo apa si lang li ni tụm dak terang rong halong lang chart terang rong phan bằng cái năng cái lang punya ya kong bang sabsu kom de lo posi non apoi election tu bang ke lapu bang ke chok silo kori tumta ruling party nong lagi do masih do pu masih pu ili tumpen thek muchot tumpen bang bidi sore nang pilo masih dang li tumpen jingki chingwai masih pu MLA ake hai rup sing teron alang li hanta ili tum chop halo alang li bang lo mission alam nang than dekang lo mani tum step pini pian bang kela non itu ektarik ke jogya bu dalam bang ke hala je ai ka thar phan ki pija bu bang ke alang li rup sing teron ke hai alang li phansi phanong pi lo alang li phansi Hamrena Prakundo for report cut news. এতিয়া সময় হৈছে চমু বাণিজ্যিক বিৰতি Kardong, jadi kacing hon, sungsi sokarbi karbi ke video arat ketuan. Jadi tum karbi kuru sarcing mamai ke siye hinte. Non ke bangji telepo ni kain koida. Mereka ni hidung amai aron bari maphan padu ponji pus jadi tum arni hot ponik lo. Asi ketuan kacing hon jilpo. Purun kacing lok. Don mekara doan kuru kulak. Tongria sa long pasal doan tabang suarni. Mijung ahawar longki kamsa. Arong mate la bangso nijung arut along adak ni ditum ke ing long kiri habaramai rat amai pila pe ka ki video amai di ponji bangso ni sat khong alam den si chupan chimung ponji katu kaweta nang chi tong nuni ko pusi nai tum katu kawe phamiri kong chun bang hinten nang chu phaponi lo pardon Pangcho Electronics Deepu Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics, Deepu Rongkhilan. Visit the store now. Pangcho Electronics. Are you having a problem in hiring a security for your company, institution, or safeguard for your houses? If so, visit Karbi Security Services Private Limited, an ISO certified company since 2021. Office Difu Karbi Anglong near TV Center. For more information, contact bmolkilling 9390632243 or you can mail at bmolkilling7@gmail.com. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বিধানসভা নিৰ্বাচনক লৈ সম্প্ৰতি পশ্চিম কাৰ্বি আংলঙত বলিছে উত্তপ্ত বতাহ কংগ্ৰেছৰ পোষ্টাৰ লগোৱা দলীয় কৰ্মীসকলক বিজেপি নেতাৰ একাংশ ভেৰুনীয়া গুণ্ডাই মাৰপিট কৰাৰ অভিযোগ উঠিছে সময় দিনৰ প্ৰায় 2 বজা কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই পৰিষদীয় হামৰেন সমষ্টিৰ এলেকাত কংগ্ৰেছৰ পোষ্টাৰ লগায় কংগ্ৰেছৰ পোষ্টাৰ লগোৱাত চকৰ লাগিল বিজেপিৰ একাংশ কৰ্মকৰ্তা বিজেপিৰ শক্তিশালী নেতা তুলিৰাম ৰংহাঙৰ একাংশ ফেৰনীয়া গুণ্ডাই কংগ্ৰেছৰ পোষ্টাৰ লগোৱা কংগ্ৰেছ কৰ্মীসকলক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে
পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ মুখ্য পাত্ৰ ৰেঞ্চিং পে আয়োজন কৰা সংবাদ মেলত এইদৰে সদৰি কৰে সংবাদ মেলৰ জৰিয়তে মুখ্য পাত্ৰগৰাকীয়ে বিজেপি কৰ্মীৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিয়ে মানুহকেইটা লৈ আনিখিনি তাতে আমাৰবিলাক কাৰণে কৈছিলে আপোনাৰবিলাক পোষ্টাৰ লগোৱাটো মানে উতৰাই দিবৰ কাৰণে কৈছিলে কিন্তু আমাৰবিলাক যদি আমাৰবিলাক লিগেল কৰিছিলে যদি আনলফুল আমাৰবিলাক যদি কৰিছিলে বেনাৰটো কাৰোবাৰ ঘৰ যদি আমাৰ উইদাউট পাৰ্মিশ্যন লাগে আমাৰবিলাক লগাইছে যদি আমাৰবিলাক এইটো বেনাৰটো আমাৰবিলাক উঠাইখিনি লৈ যাম কিন্তু তেহঁতৰ এইটো কৰা নাই কিন্তু নিজে তাৰ বিজেপিৰ পাৰ্টিৰ পৰা তেহঁতৰ হাতৰ পৰা আমাৰ যদি আমাৰ বেনাৰ যে লগাইছিলে এইটো বেনাৰটো তেহঁতৰ হাতৰ পৰাহে উঠাই কিনে আমাৰবিলাক কাৰণে দিছে কিন্তু আমাৰবিলাক এইটো ক'ব পাৰে যে তেহঁতৰ হাতৰ পৰা এইটো উঠাব নোৱাৰে কেছৰ কথাও কৈছিলে তেহঁতৰ কিন্তু এইটো আমাৰবিলাকো কেছো দিব পাৰে বেনাৰ যে তাৰবিলাক হাত পৰা উঠাব নালাগেতো আমাৰবিলাক কৈখিনি আমাৰবিলাক উঠাম কিন্তু তেহঁতৰ আৰু মিছবিহেভ কৰিছে আমাৰ কিছুমান মানুহ কাৰণেতো মাৰপিটো কৰিছিলে এনেকা মিছবিহেভ কৰাটো আমাৰবিলাকতো যোৱাকালি যে এনেকা যদি মাৰপিট হৈ থাকে আমাৰবিলাকো ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছে আমাৰবিলাক হাইকমাণ্ড কেইটা আছে এইটো কাৰণে আমাৰবিলাক তাৰ সব বিলাইখিনি কথা পাতিখিনি যোনটো ঘটনা হৈছিলে এইবিলাক ঘটনাৰ এইটো ইলেকশ্যনৰ আগত এইবিলাকৰ কথাৰ মানে পিছত আহিবৰ কাৰণে আমাৰবিলাক কথা পাতিম টংকামকমৰ পৰা কেলভিন টেঙৰ ৰিপৰ্ট কাটিউজ সমগ্ৰ ৰাজ্যৰ লগতে দুই পাৰ্বত্য জিলা পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত মহামাৰী কোভিড-19 প্ৰতিষেধক বেজী প্ৰদান কৰি আছে বিনামূল্য চৰকাৰে 60ৰ পৰা 60ৰ অধিক বৰ্ষীয়ান লোকক এই প্ৰতিষেধক দি থকা হৈছে মহামাৰী কোভিড-19ৰ পৰা হাত সাৰিবলৈ চৰকাৰে বিনামূল্যে 60ৰ পৰা 60ৰো অধিক লোকক প্ৰতিষেধক দি থকা হৈছে সম্পূৰ্ণ বিনামূলীয়াকৈ ডিফু মেডিকেল কলেজ ডিফু ৰংখেলাং স্থিত আৰবান চেণ্টাৰ দি থকাৰ উপৰিও জিলা কেইবাটাও মডেল হস্পিটেল মিনি হস্পিটেল আদিত বিনামূল্যে প্ৰতিষেধক বেজী প্ৰদান কৰি থকা হৈছে চৰকাৰৰ ঘোষণাৰ প্ৰতি সঁহাৰি জনাই ৰাইজক স্বেচ্ছাৰে কোভিড প্ৰতিষেধক গ্ৰহণ কৰা পৰিলক্ষিত হৈছে মই কৰোনা ভাইৰাছৰ ভেকচিন ললো আৰু সকলো ৰাইজকে এই ভেকচিনটো ল'বৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছো মই কোভিড-19 ভেকচিনটো ললো কিন্তু লৈ পেলাই মই একো বেয়া অনুভৱ কৰা নাই ভালেই অনুভৱ কৰি আছো আৰু এইটো কাৰণে ভয়ো কৰিব নালাগে কোনো আৰু প্ৰত্যেকে আগবাঢ়ি আহিব লাগে কাৰণ এই ৰোগ মাৰাত্মক ৰোগ গতিকে এই ভেকচিনটো ল'লে আমি তাৰ পৰা এটা নিৰাপত্তা অনুভৱ কৰিব পাৰিম আৰু নিৰাপদ হৈ থাকিম সেইকাৰণে সকলো ৰাইজক মই আগবাঢ়ি আহি এই ভেকচিন লোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছোঁ ধন্যবাদ